নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া আমি উৰিষ্যাৰ পৰা এয়া কামাখ্যা ষ্টেচন পালোহি আৰু সকলো গা পা ধুই আজৰি হ'লোঁ আৰু সকলো বহি আছোঁ দেই। আৰু এইজনী আকৌ আমাৰ পেহী শুই আছে আৰু এয়া আকৌ পেহা দেউতা আৰু এয়া ককা সকলো বহি কথা পাতি আছে আৰু পেহীয়ে হাই দিছে আৰু এই বৰমাহঁতে সকলোৱে কথা পাতি আছে দেই। মানে আহি পোৱাৰ পিছতে সকলোৱে ধুনীয়াকৈ এনেকৈ এয়া বহুতো শুই গৈছে, মানে টোপনি ধৰিলে আৰু বহুতো শুইছে। আৰু আমি দাদাই মই আকৌ আহিলোঁ দোকানলৈ বুলি, কিয়নো আমি দুয়োটাই খাবলৈ আহিলোঁ লাল চাহ। আৰু এয়া লাল চাহ দুয়োটাই খাই ল'লোঁ ধুনীয়াকৈ। দাদাই অৱশ্যে দেখাই দিছে দেই লাল চাহ খোৱাটো দাদাই দেখাই দিছে, অৱশ্যে মই নেদেখুৱালোঁ কিয়নো মোৰ চাহ দুবাৰে খোৱা হ'ল। এবাৰ আমাৰ দেউতাৰ লগত খালোঁ আৰু এবাৰ এয়া দাদাৰ লগত খাবলৈ আহিলোঁ। আৰু খাই বৈ মেলি আৰু এয়া নিৰামিষ মানে ভাত কেইটামান খালোঁ আৰু ভাতো বহুত মানে নিৰামিষ আৰু তাৰপিছতে আমি এয়া ৰঙিয়ালৈ এয়া মানে উঠিলোঁ আৰু ৰঙিয়ালৈ বুলি। আৰু এয়া ৰঙিয়াত উঠিলোঁ আৰু উঠি আহি থাকোঁতে তেনেকুৱাতে তাত মানে বহুত বৰষুণ দিছে দেই। আৰু তেনেকুৱাতে এয়া এজন আহিলে আৰু এইজনকো মানে মাক দক্ষিণা এটা দিব ক'লোঁ আৰু মায়ে দক্ষিণা এটা দিলে তেওঁৰ হাততে। তাৰপিছতে তেওঁ ধুনীয়াকৈ গান গাই মেলি আহিছে দেই। মানে তেওঁলোক সঁচাকৈ দেই, তেওঁলোকক বহুত মানিবলগীয়া। দুয়োটাৰ চকুৰ অন্ধৰ যদিও তেওঁলোকে কেনেকৈনো ইমান ধুনীয়াকৈ খোজকাঢ়ি গৈ থাকিব পাৰে এইটো একমাত্ৰ ভগৱানে জানিব আৰু দেই। ইমানখিনি শক্তি আছে তেওঁলোকৰ গাত। আৰু তেওঁ এয়া মায়ে দক্ষিণাটো দিলে, তেওঁ দক্ষিণাটো লৈ সেয়া লাহেকৈ তেওঁ গুচি গৈছেগৈ আৰু আমিও ধুনীয়াকৈ গৈ আছোঁ দেই। আৰু এয়া সকলোৱে বহি আছে, দেউতাহঁত মাহঁত সকলো বহি আছে আৰু এজনী মই মানে ধুনীয়াকৈ বহি আছোঁ। আৰু আহি পাই ইয়াত গোগামুখ পালোহি আৰু সকলোৱে বেগ চেগ লৈ আজৰি হ'লেই নহয় ঘৰলৈ যাবলৈ, আৰু বেছিকণ সময় নালাগেই গোগামুখৰ পাওঁতে। আৰু ময়ো এয়া বেগ দুটা উঠাই ল'লোঁ বৰদলনি পাবলৈ, আৰু বৰদলনি পাই গ'লোহি নামিবলৈ। আৰু তাৰপিছতে আমি উঠিলোঁ এই টমটমত উঠি আহিলোঁ। আৰু টমটমত উঠি আহি আমাৰ বেছি দূৰ নহয় দেই, টমটমত উঠিলে মানে ষ্টেচনৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰ। আৰু আমি সকলোৱে ভালে কুশলে ঘৰ আহি পালোঁ দেই, কাৰো একো হোৱা নাই ভগৱানৰ কৃপাত সকলো ভালে কুশলে আহি পালোঁ। এয়া আমাৰ আকৌ ঘৰৰ পদূলিটো, এয়া ঘৰ পালোহি। অৱশ্যে মোৰ বেগ দুটা বহুত গধুৰ হৈছিলে, কিয়নো মই বেছিকৈ চিচাৰৰ বস্তুৱে আনিছিলোঁ, সেয়েহে মোৰ বেগটো বহুত গধুৰ হৈছিলে। সেইকাৰণে আমাৰ ওচৰৰ ভণ্টি এজনীকে বোলো বেগটো ধৰ বুলি দি তাইক মই ল'বলৈ দি দিলোঁ আৰু তাইও বেগটো লৈ দিলে দেই। আৰু তাৰপিছত সকলোৱে সুধিছে কি আনিছ কি নানা দেই, মানে ওচৰৰ মানুহে সুধিছে আৰু মই কৈছোঁ সকলোলৈ আনিছোঁ। আৰু ভিডিঅ'টো আজিলৈ বাই, আৰু ভালে কুশলে আহি পালোঁ দেই, ধন্যবাদ।